পৃষ্ঠা ৯১ পাঠ ১০। এই পৃষ্ঠাত থকা পদ্যটোৰ সোঁফালে বৰদৈচিলাৰ কল্পনা কৰি আঁকা এখন ছবি আছে। ছবিখনত আউল বাউল চুলি মেলি শিলডল ভাঙি বৰদৈচিলা ঢাপলি মেলি গৈ থকা দেখা গৈছে। কাষেৰে গছৰ পাতবোৰ বতাহত উৰি উৰি গৈছে। পদ্যটোৰ বাওঁফালে থকা ছবিখনত এজনী সৰু ছোৱালীয়ে বৰদৈচিলাৰ ফালে চাই কৈ আছে। পদ্যটোৰ নাম বৰদৈচিলা। চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই। শিলডল ভাঙি মেলিছে ঢাপলি, লগত নিছে লগৰীয়া যত বা মাৰলি। আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ, লাহে ধীৰে গলেও দেখোন পাবা মাৰাৰ ঘৰ। চোতালত দিছো বৰপীৰা কাকৈ ফণি তাতে, মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। শুবলৈ দিব শীতল পাতি, বহিবলৈ দিব পীৰা, খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা। কাবৌ কৰি মাতিছো আমি লাহে ধীৰে যোৱা, আমাৰ প্ৰজা ঘৰকেইটি ভালে ভালে থোৱা। কবি হেমচন্দ্ৰ গোস্বামী। পদ্যটিৰ স্তৱকৰ তলত থকা ছবিখনত ঘৰৰ ছাল বতাহত উৰি গৈছে। ঘৰৰ কাষত থকা গছ গছনিবোৰৰ ডালপাত বতাহত উৰি থকা দেখিবলৈ পোৱা গৈছে। পৃষ্ঠা ৯৩ জানো আহা। আজিৰ পৰা ৫০ বছৰমান আগতে ৰঙালী বিহুক চ'তৰ বিহু বুলিও কোৱা হৈছিল। আজিকালি চ'তৰ বিহুৰ ঠাইত ৰঙালী বিহু বা বহাগ বিহু বোলা হয়। কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু বোলা হয়। ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া। পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়ো আহা। পদ্যটো আবৃত্তি কৰা। উত্তৰ দিয়া। ক বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে? চ'তৰ বিহুত শিলডল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে? বৰদৈচিলাৰ লগৰীয়া কোন? মাকে বৰদৈচিলাক কি দিব? পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে? এই পৃষ্ঠাটোত পাঠভিত্তিক ক্ৰিয়াৰ কাষত থকা ছবিখনত চৰাই এটি গছৰ ডালত বহি আছে। গছৰ ডালটোত এডাল কপৌ ফুলৰ গছ আছে আৰু তাত ৩ পাহ কপৌ ফুল ফুলি আছে। পৃষ্ঠা ৯৪ খ বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়? বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে? শব্দৰ লগত অৰ্থ মিলোৱা। শব্দবোৰ বাওঁফালে লিখা আছে আৰু অৰ্থবোৰ সোঁফালে ওলট পালটকৈ লিখা আছে। শব্দবোৰ হ'ল বৰদৈচিলা, ঢাপলি, লৰ, কাকৈ, ৰাজবাট, কেৰু, পীৰা। অৰ্থবোৰ হ'ল বেগাই যোৱা কাৰ্য, ৰাজ আলি, অহা যোৱা কৰা ৰাস্তা, বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা, চেকুৰি যোৱা কাৰ্য, চুলিৰ জঁট ভঙা দীঘলীয়া ফণি, খুৰা থকা কাঠৰ আসন, কাণত পিন্ধা এবিধ অলংকাৰ। ইয়াত বৰদৈচিলা শব্দটোৰ অৰ্থ বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা এই অৰ্থৰ লগত আস্তানি মিলোৱা হৈছে। তোমালোকেও শব্দবোৰৰ প্ৰকৃত অৰ্থ বাছি উলিয়াই আস্তানি মিলাবলৈ চেষ্টা কৰিবা। বৰদৈচিলা মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা। মাকে খালী ঠাই,
বাপেকে খালী ঠাই, ককায়েকে খালী ঠাই, ভায়েকে খালী ঠাই। তলত এখন বৰপীৰাৰ ছবি দিয়া আছে। বৰপীৰাৰ ছবিখনত কেৰু, শীতল, কাকৈ, বৰপীৰা, বৰদৈচিলা শব্দকেইটা লিখা আছে। কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। ক, চুলি আঁচুৰিবলৈ খালী ঠাই ব্যৱহাৰ কৰা হয়। খ, বহাগ বিহুৰ আগে পাছে খালী ঠাই আহে। গ, খালী ঠাই এবিধ কাণত পিন্ধা অলংকাৰ। ঘ, সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক খালী ঠাই বোলে। ঙ, জহকালি খালী ঠাই পাতিত শুলে গা মন জোৰ পৰে। পৃষ্ঠা ৯৫। মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে? পদ্যটোৰ মূল কথাখিনি কোৱা আৰু নিজৰ বহীত লিখা। খ, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। তলত উল্লেখ কৰা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্যটোৰ পৰা বিচাৰি লিখোঁ আহা। উদাহৰণ: গঢ়ি, বিপৰীত শব্দ ভাঙি। ক, বেগাই, খালী ঠাই। খ, উষ্ণ, খালী ঠাই। গ, উঠিবলৈ, খালী ঠাই। ঘ, ইয়াতে, খালী ঠাই। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা। বৰদৈচিলা, খালী ঠাই। শিলডল ভাঙি, খালী ঠাই। ঢাপলি মেলা, খালী ঠাই। শীতল পাতি, খালী ঠাই। মূৰৰ চুলি মেলাই, খালী ঠাই। এই পৃষ্ঠাটোত এখন বাছৰ ছবি দেখা গৈছে। বাছখনত কেইজনমান মানুহে অৰ্থাৎ কেইজনমান যাত্ৰী বহি আছে। বাছখনৰ পৰা দুজন মানুহ নামিছে আৰু এজন মানুহ উঠি থকা দেখা গৈছে। পৃষ্ঠা ৯৬। জানো আহা। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। ওপৰৰ পদ্যফাঁকিত থকা বাপেৰাই, ককায়েৰাই, ভায়েৰাই আদি পদে পুৰুষ বা পুংলিংগ বুজাইছে আৰু মাৰাই শব্দটোৱে স্ত্ৰী বা স্ত্ৰীলিংগ বুজাইছে। স্ত্ৰীলিংগত ওপৰৰ শব্দকেইটা মাৰাই, বায়েৰাই, ভনীয়েৰাই হ'ব। তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা। পুংলিংগ: বাপেক, স্ত্ৰীলিংগ মাক। পুংলিংগ: ককায়েক, খালী ঘৰ। ভায়েক, খালী ঘৰ। পেহাক, খালী ঘৰ। শহুৰেক, খালী ঘৰ। স্ত্ৰীলিংগ: মাকে। পুংলিংগ: বাপেকে। স্ত্ৰীলিংগ: বায়েকে। পুংলিংগ: খালী ঘৰ। ভনীয়েকে, খালী ঘৰ। পেহীয়েকে, খালী ঘৰ। শাহুৱেকে, খালী ঘৰ। গ, জ্ঞান সম্প্ৰসাৰণ, জানো আহা। কিংবদন্তি মতে বৰদৈচিলা এগৰাকী দেৱীৰ নাম। বছৰেকত এবাৰ বহাগ বিহুৰ সময়ত তেওঁ মাকৰ ঘৰলৈ আহে আৰু কিছুদিন পাছত নিজৰ ঘৰলৈ উভতি যায়। মাকৰ ঘৰলৈ এইদৰে অহা যোৱা কৰোঁতে প্ৰবল বেগেৰে গতি কৰাৰ ফলত ধুমুহাৰ সৃষ্টি হয়। এই কিংবদন্তিৰ আধাৰতে কবিয়ে বৰদৈচিলাক বিভিন্ন ধৰণে বৰ্ণনা কৰাৰ লগতে অনুৰোধো জনাইছে। কবিৰ এই অনুৰোধৰ লগত কিছুমান লোকবিশ্বাস জড়িত হৈ আছে।